আজি যে এটা অদ্ভুত বতৰ, ৰ'দো নাই বৰষুণো নাই, বাট গৰমটো কিবা খাও খাও কৰি আছে। এতিয়া বিচনাৰ পৰা দেখা পাই আপোনালে ভাবিছে চাগে ৰাতিপুৱা 9টামান বাজিল নেকি, বাট মই কৈ দিওঁ এতিয়া দুপৰীয়া 1টা বাজিছে। আৰু এইফালে আমাৰ পাহিয়ে উঠে প্ৰজেক্টৰ কাম ষ্টাৰ্ট কৰিছে। স্কুলবিলাকে যে বাচ্চাবিলাকক কিয় প্ৰজেক্টৰ নামত ইমান টৰ্চাৰ কৰে মই বুজি নাপাওঁ। এইবিলাক কৰোঁতে 3টাই বাজিল। লেকচাৰ দি ভাতকেইটা খাই উঠিছিলহে মাত্ৰ, হঠাৎ ক'ৰ পৰা একজাক বান্দৰ আহি এটেক কৰি দিলে জানে। জালুকবাৰীত বোলে এইবিলাক সদায় আহা আলহী, আমাৰ তাত হোৱা হ'লে চাগে নিউজ লাইভে আহি গ'ল হয়। ইভিনিং আকৌ আমাৰ পাহিয়ে ফ্ৰেণ্ডৰ লগত ষ্টাৰ্ট কৰিছে প্ৰজেক্টৰ কাম, আৰু মোক ক'লে মামী মেগী বনাই দিয়া, আৰু মই মোৰ ছুপাৰ টেলেণ্টেড ব্ৰেইনটো খটাই 2 মিনিটৰ মেগীটো 20 মিনিটত ৰেডি কৰি দিলোঁ। অলপ টেষ্ট কৰি মই চালোঁ, পুৰা A+ দিব পৰা হৈছে। আৰু ফাইনেলি মোৰ ডিউটি শেষ হ'ব হ'ল, কাৰণ বাইদেউ আৰু ভিনদেউ কেদাৰনাথৰ পৰা আহি পালে। গতিকে জালুকবাৰী কালি ৰাতিপুৱাই টাটা বাই বাই। ইমান দূৰ জাৰ্ণি কৰি আহি পাইছে, ভাগৰো লাগে যে, সেইকাৰণে বাইদেউ আৰু ভিনদেউক চাহ দিলোঁ, আৰু গা পা ধোৱাৰ পিছত আজি বহুত দিনৰ মূৰত আমি গোটেইকেইটা একেলগে বহি ভাত খালোঁ। আজিলৈ ইমানেই, অহাকালি আকৌ লগ পাম।